मोर नाम अनाथ चंद्र राय मैं काजिगाँव हाईस्कुल आईसी हेडमास्टर যোৱাকালি 8/6/2023 आमार यूनिट टेस्ट चलि आछिल काली मोर डिউটি नाছিল অফিসৰ কামৰ কাৰণে ৰেজিষ্ট্ৰেচনৰ কাৰণে মই মানে ঘৰতে আছিলো মানে নেটৰ কাম কৰিছিলো কিন্তু মই ৰাতি শুনিলো যে মোৰ বিষয়ে মানে টকা লোৱা বুলি মানে কিছুমান লৰা ছোৱালী এডুকেশ্যন মানে কৰিছে কিন্তু মই যিবিলাক মানে আগতে সার্টিফিকেট লৈছো তাৰ পৰা মই কোনো হেৰি কৰা নাই তেওঁলোকে নিজেই কৰিব পাৰে এটো মই কোনো পইচা খোজা নাই কিন্তু মই যোৱা অক্টোবৰ 1 অক্টোবৰৰ পৰা মই যেতিয়া চাৰ্জ লৈছো তেতিয়াৰ পৰা মৰতে বহুত মানে মানে এডুকেশ্যন বহু ধৰণৰ নানান ধৰণৰ কিবি মানা লৰা ছোৱালীক শিকাই পেলাই নহোৱা কথা এইবিলাক কৈ থাকে এতিয়া ৰেজিষ্ট্ৰেচনে হক এপিডি হক কাৰেকশন কৰিলে সেৱা এটা পইচা লাগে তেও পইচা এটো ৰিসিভ ওলাই মই এনেকা কোৱা নাই মই কৈছো যদি তোমালোকে কৰা নিজে কৰিব পাৰা আৰু যদি মানে বেলেগৰ হতিয়াই কৰে অহা যোৱাটো খৰচটো লয় আৰু তাত যেটো ৰিসিভ লাগে এটো মানে তোমালোকে দিলে হল কিন্তু এতে উল্টা পালাই সজাই পেলাই কিছুমান লৰা ছোৱালীক শিকাই পেলাই মই পইচা লোৱা চলি বুলি বহুত সাজেষ্ট কৰিছে কিন্তু স্কুলৰ কিবা কাম কিবা এটা কৰিব লগা হয় মই এসএমডিসি নতুন আমাৰ কমল কুমাৰ ব্ৰহ্ম আছে তেওঁৰ লগত মই বুজি পেলাই মই কাম বিলে কৰো মই কোনো পইচা তেওঁলোকৰ পৰা বিচাৰা নাই কোনো পইচা লোৱা নাই এটো মই স্পষ্টীকৰণ দিব বিচাৰো এটো মানে মোক ইয়াৰ পৰা হেডমাস্টাৰৰ পৰা খেদোৱাৰ কাৰণে এটা মানে সাজেষ্ট আগৰ পৰা কিবা নহয় কিবা এটা ফুল ইয়াৰ আগতে মই যেতিয়া হেডমাস্টাৰ হলো তেতিয়া এসএমডিসি আহিল আমাৰ নন্দ কুমাৰ ব্ৰহ্ম সেই দিনতে আমি সাইকেলৰ ৰিমন কমৰ ব্ৰহ্মৰ বিষয়ে তেওঁলোকে আমি কোসাৰাবা চ্যানেলত এইজন একজন টিচাৰ আছে যিজন হেডমাস্টাৰ পোৱা নাই উৎপল কুমাৰ ব্ৰহ্মদেৱে আগৰ পৰা সাজেষ্ট কৰি সেই ৰেকৰ্ডটো মোৰতে আছে মানে এনেকা ধৰণৰ বহু ধৰণৰ চাপ মই ইয়াতে অকলে কিন্তু মোক অফিচৰ পৰা হে দিছে আৰু মানে বহু ধৰণৰ প্ৰতিটা ক্ষেত্ৰত শিকোৱা প্ৰতিটাৰ ক্ষেত্ৰত মানে এডুকেশ্যন কৰা পড়াশোনাৰ ক্ষেত্ৰত দিষ্টা প্ৰতি ধৰণৰ মানে প্ৰবলেম মোক দি থাকে মই ইয়াতে অকলে হে তই কেনেকৈ ইয়াতে কৰিবি কি দম আছে তই ইয়াতে কৰিব পাৰে নানান ধৰণৰ মানে ভয় দেখুৱাই মাৰিব খোজে হেৰি কৰিব খোজে সব ধৰণৰ ফালা মানে চাপ দিয়ে মই যাতে তাৰ পৰা হেডমাস্টাৰটো মানে এৰি গুচি যায় ইয়াৰ আগৰ হেডমাস্টাৰে হেইটো প্ৰমাণ আছে তেওঁৰ কোচাৰাবলা চেনেল দিছে তেওঁ কি কৰে বহু ধৰণৰ এতিয়া মইতো অকলে এতে আমাৰ মানুহেই নাই এতিয়াতো মই ভাবো মই লিগেলত আছো মই মানে অফিসে দিছে যেটো কোৱালিফিকেশন লাগে তাৰ মোৰ আছে কিন্তু সেই কোৱালিফিকেশনৰ ওপৰত তেওঁ নহয় হেই কেনেকা হ'ব এতে হাৰসা মানুহ কেনেকা এতে মানে হেডমাস্টাৰ হৈ যাব পাৰে আমাৰ বড়োলেণ্ডত এনেকা ধৰণৰ বহু ধৰণৰ মানে সাজেষ্ট বহু ধৰণৰ প্ৰবলেম মই 2 বছৰৰ পৰা পাই আহিছো আৰু ইয়াৰ পৰাও কিবা এটা কাম কৰিলে প্ৰতি কামতে তাও ডিস্টার্ব দিয়ে প্ৰতি ক্ষেত্ৰতে মই কাম কৰিবই নোৱাৰো স্কুলৰ প্ৰতি ক্ষেত্ৰতে মানে প্ৰবলেম কৰি থাকে মই এইটো স্পষ্টীকৰণ দিব বিচাৰো যে কি বেলেগে কি আমি ইয়াতে আহি কি হেডমাস্টাৰ হ'ব নোৱাৰিব নেকি তাতে কৰাৰ কোনো প্ৰবলেম আছে নেকি এইটো কোনো আইনত আছে নেকি সব ফালে একফালে হৈ এতিয়া একফালে হৈ মই দেখাই যায় মোৰ টিচাৰে নাই মই আজি টিচাৰে নাই 4টা ক্লাছ মই লব লগা হয় বিজ্ঞান আৰু গণিত মই লব লগা হয় আৰু অফিসৰ কাম মোৰ কেৰানি নাই এফালে টিচাৰ নাই কিমান ঝামেলাত মই কৰি স্কুলটো চলাও আৰু এইফালে বহুত মোৰ কথাই নুশুনে টাইম মতন স্কুলত নাহে মানে কেতিয়াবা নাহে মানে বেছিভাগে সিএল বহাইলেও খং উঠে মানে প্ৰতিফালে প্ৰবলেম মানে তেওঁৰ বিষয়ে মই একোই কৰিব নোৱাৰো গতিকে মই অনুৰোধ কৰো মানে যাতে বস্তুবিলাক কিভাবে কৰিলে ভাল হয় মানে কেনেকা কৰিলে মই স্কুলটো ভালকে চলাব পাৰো এইটোই মই স্পষ্টীকৰণ দিব বিচাৰো মানে বহু ধৰণৰ নহোৱা বস্তুবিলাক শিকাই লৰা ছোৱালীক স্পষ্টভাৱে শিকাই দিয়ে যে তুমি এনেকা কৰা নানান ধৰণৰ মানুহবিলাক মাতি পেলাই নানান ধৰণৰ মই বেছি এডুকেশ্যন মই শুনোতে বহুত ব্যস্ত আগৰ হেডমাস্টাৰ ৰিমন চন্দ্ৰ ব্ৰহ্ম আছিল তেতিয়াও তেনেকা কৰিছিল মাৰিব আহে ডাঙাব খোজে আৰু বহু ধৰণৰ প্ৰবলেম তথাপি মই ধৈৰ্য ধৰি থাকো ডাঙৰ বুলি থাকো যে স্কুলখন মই চলাও যাতে ভাল কৰিব পাৰো বহুত চেষ্টা কৰিলো মানে কৰি আছো যাতে স্কুলখন ভাল হয় কিন্তু দেখা যায় বহুত ভিতৰত কিবা এটা প্ৰেছাৰ মই পাই থাকে প্ৰতি ক্ষেত্ৰতে গতিকে স্কুল চলোৱাত মই প্ৰেছাৰৰ কাৰণে চলোৱাত বহুত টান হয় আৰু নহোৱা কথাবিলাক দি থাকে নহোৱা মানে ফটো উঠাব নহোৱা কথাবিলাক কৈ থাকিব সব সময়তে মোবাইল ফোন কৰিব এইবিলাক মই এইটো স্পষ্টীকৰণ দিব বিচাৰো ইয়াত কোনো মোৰ দোষ নাই এইটো এটা মানে তেওঁলোকৰ চক্ৰান্ত কৰি মোক এই হেডমাস্টাৰৰ পৰা খেদোৱাৰ এটা মানে প্ৰচেছ কৰি আছে ইয়াৰ আগতো এনেকা কোচা আছে আপোনালোকে প্ৰমাণ দি আছে আৰু মই হেডমাস্টাৰ হোৱাৰ পিছতো এই যে বেলেগৰ পৰা নিউজ চেনেল আহি লগে এনেকা ধৰণৰ আহি মোক সাইকেলৰ পইচাটো লোৱাই না আছিলে ছাৰে সাইকেলৰ পইচা এৰ পইচা মই হোৱাৰ লগে আহি এনেকা আৰু এনেকা পইচা কোনো লোৱাই নহয়
তা এইখিনিয়ে মই স্পষ্টিফিকেশ্যন দিব বিচাৰো ইয়াত কোনো মোৰ দোষ নাই মানে যাতে মই সুচাৰুভাৱে স্কুলখন চলাব পাৰোঁ তাৰ পাছত আপোনালোকক মই অনুৰোধ কৰিলোঁ যাতে মই ইয়াত আপোনালোকে সহায় সহযোগিতা মই কামনা কৰিলোঁ আপোনাৰ ওচৰত ধন্যবাদ আচ্ছা আচ্ছা স্যার এটা টিচারের এটা এলাকার এটা কাজিগাঁও হাইস্কুলের এটা বদনাম বলে টিচার যদি এনেকা হয় তেনেহলে আপনার তার বিষয়ে কি কব এতিয়া ইমান আগৰ পৰা মই কৈ থাকে যে চাওক আমি টিচাৰ সবেই বুজি আমি সবেই বুজো যে আমি সব হাইস্কুলৰ টিচাৰ গ্ৰেজুৱেট হয় টিচাৰৰ এটা কথা বাৰ্তাৰ ভাৱ কথা বাৰ্তাৰ সিস্টেম কিন্তু অলপ সুবিধাৰ কাৰণে যাৰ যি সুবিধা আছে যাৰ যি ডিগ্ৰী আছে অটোমেটিকলি হেডমাস্টাৰ হৈ যায় কিন্তু তার ভাষা খারাপ ল্যাঙ্গুয়েজ খারাপ তার মানে মই একটাই কথা হয়েছে যে তাত একটাই প্রবলেম মই যে হেডমাস্টার হয়েছো তাত মানে মই যে শাসন একটা আছে যে হেডমাস্টারের এটা যে করার অধিকার আছে সেই অধিকারটা মই ইয়াতে মানে খাটাবই নোৱাৰো এই কারণে মানে নুশুনার কারণে মানে এনেকা ধৰণৰ প্ৰব্লেম আমাৰ স্কুলত আগৰ পৰা ৰিমন ছাৰৰ পৰা হৈ আছে বৰ্তমানো এনেকা ধৰণৰ প্ৰব্লেম মোক দি আছে অনাগত দিনত এনেকা হ'ব বুলি আপুনি কি মন্তব্য দিয়ে অনাগত দিনত মই যদি ওপৰ মহল মই যদি অফিচাৰে এইটোৰ লগত ষ্টেপ মানে বস্তুবিলাক চালি চাই যে কি কাৰণে এনেকা হৈ আছে এই মানুহজন দুইবাৰ হাইকোর্ট কৰিছে 18ত মই যেতিয়া মানে হেডমাস্টাৰৰ যেতিয়া সার্কুলার দিল 2018ত তেতিয়া মোক কৈছিল যে অনাথ আপুনি জুনিয়ৰ মানুহ কৰিব নালাগে তেতিয়া মই তাক দি দিলো তেতিয়া তাও হেডমাস্টাৰ সিলেকশনত নাপালে তাও হাইকোর্ট কৰি দিলে এতিয়া যেতিয়া মই 1 অক্টোবৰত মই চাৰ্জ ললো তেতিয়াও মোৰ এতিয়া এপইন্টমেন্টটা লৈ পেলাই তেতিয়াও মোৰ ওপৰত হাইকোর্ট কৰি দিলে তার মানে এইটো এটা সাজিশ এইটো এটা চক্ৰান্ত এনেকা চক্ৰান্ত কৰি মোৰ কথা না শুনি প্ৰবলেম দি মই যাতে ইয়াৰ পৰা হেডমাস্টাৰৰ পৰা আঁতৰি যায় এইটোই তেওঁলোকৰ এনেকা তাৰ কাৰণে এনেকা তেওঁ এই উৎপল কুমাৰ ব্ৰহ্ম এনেকা কৰি থাকে मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन